গুৱাহাটী মহানগৰখন এনেইতো দেখিবলৈ ধুনীয়াই। ইয়াত থাকিও ভাল লাগে, আবেলি সময়ত খোজকাঢ়িও ভাল লাগে, কিন্তু এজাক বৰষুণতে গুৱাহাটীৰ যি অৱস্থা হয় সেয়া অতি দুখজনক কথা। গুৱাহাটীৰ এনেকুৱা কিছুমান অঞ্চল আছে যিবিলাক এজাক বৰষুণতে পানীৰ তলত ডুব যোৱা দেখিবলৈ পোৱা যায়। আৰু উপায়হীন হয় মানুহবোৰে সেই পানীবোৰ গচকিয়ে পানীৰ ওপৰেৰে গাড়ীবোৰ নিবলগীয়া হয়। গাড়ীবোৰে এনেদৰেই পানীৰ মাজে মাজে উপায়হীন হৈ নিজৰ গন্তব্যস্থানলৈ গৈ থকা দেখিবলৈ পোৱা যায়। এয়াও গুৱাহাটীৰ এক অদ্ভুত ৰূপ।